ঐ তই ছোৱালীকো পাইছ না হে মিছা ঘূৰি দিলে চাই আকৌ সোমাই 0.5 কিলোমিটাৰ বাদ যাম আৰু তাৰপিছত পামগৈ আৰু টিপকৈ চকুকেইটা মুনক আৰু চিধা ঠিককৈ ওলাই দিছোঁ। হে গাইজ গুড মৰ্ণিং সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি আমি পালোহি গোলাঘাট এইফালে নুমলীগড় সেইফালে আমাৰ হেমন্ত দাৰ ঘৰত থাকিলোঁ কালি। তো আজি আমি গৈ আছোঁ এটা নতুন এটা কি হ'ল পবিত্ৰ স্থানলৈ গৈ আছোঁ আমি ক'ত আঠখিলি যাম। প্ৰথমতে আমি বাবাথানত সোমাম জৰাখণ্ড পাহাৰ, য'ত জৰাখণ্ড ভীমৰ যুদ্ধ হৈছিলে সেই পাহাৰটোত যাম। অ'কে, আৰু তাৰপিছত যাম আমি আঠখিলীয়া নামঘৰ, যিবিলাক লগত আছে দিবাকৰ। আৰু দিবাকৰ হাই কৈ দিয়ে একবাৰ। তাৰ এইফালে মন আছে কি এইটো ষ্টাইল মানে হাত ডঙা অলপ মানে মানুহটো হাই চাই ক'ব লাগে হয় নাই। এইফালে হেমন্ত দা নমস্কাৰ। তো বহুত বহুত ধন্যবাদ হেমন্ত দা। কালি আমি হেমন্ত দা থাকিলোঁ। হেমন্ত দা ঘৰটো আজি আহি কিনে আকৌ যদি সময় সুবিধা চব মিলে তেনেহ'লে দিনে পঢ়ি যদি পাওঁহি তেতিয়া হেমন্ত দা ঘৰখন ভালকৈ দেখাম। বহুত ধুনীয়া হেমন্ত দা বৰমা বৰ্তা এইফালে দাদা আছে, বৌ আছে আৰু সৰু মাইনা এজনী আছে। তো সকলোকে লগ পাম। বাকী এতিয়া ব'লক আমি যাওঁ আঠখিলীয়া নামঘৰ আৰু বাবা থান। তো আপোনালোকে যদি চোৱা নাই আঠখিলীয়া নামঘৰ দেখা নাই তেনেহ'লে ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। তো চাই থাকক। ইমান এডোখৰ হৈছে নুমলীগড় আৰু এই পিছফালে যোনটো এটা আপোনালোকে মথাউৰি টাইপৰ দেখিছে যে এইটো হৈ গ'ল, এইটোৰ নাম হৈ গ'ল নুমলীগড়। ইয়াত ইটা দি ভালকৈ এইটো বন্ধোৱা আছে ভালকৈ। আৰু কি হ'ল এই গড়টোৰ পৰাই বোলে নুমলী কুঁৱৰীয়ে জাপ দিছিলে আৰু সেই তাই নামতে এই মথাউৰিটোৰ নাম নুমলীগড় ৰখা হ'ল মানে। তো এয়াই আৰু কিছুমান নজনা কথা। ইয়াৰ পৰা আৰু বহুত আগলৈকে আছিলে, বৰ্তমান কিন্তু কাটি মানে জেগা উলিয়াইছে আৰু। তো তাকে বাকী আগত দেখাম কিবা নেদেখা বস্তু দেখিলে মানে। তো চাই থাকক ভিডিঅ'টো আগলৈ। আমাৰ নন্দীক দেখিছোঁ, নন্দী বাবা কি জয়। নন্দী কাণত কিবা কথা ক'ব লাগে বোলে হয়নে? হয়, নন্দী কাণত কিবা কথা মনৰ কামনা পূৰ হয় বুলি কয়, মানে চিক্ৰেট কথা ক'ব পাৰি। তাকো মনে মনে কোনো নোলাগে আৰু কাকো ক'ব নালাগিব এইটো কথা, তেতিয়াহে পূৰ হ'ব। তো গাইজ অলপ দেৰি আগত যিটো দেখালোঁ বাবা থান, সেইটো হৈ গ'ল পুৰণা বাবা থান। নতুন বাবা থান। আৰু এতিয়া আমি আহিছোঁ ইয়াৰ যোনখন পুৰণা বাবা থানখনলৈ আহিলোঁ। তো এয়া পুৰা ওপৰত আছে, পাহাৰৰ ওপৰত আছে মানে। আৰু মেইন যুদ্ধখন ইয়াতে হৈছিলে। ভীম আৰু কাৰ হৈছিলে? জৰাখণ্ড। ভীম আৰু জৰাখণ্ড যুদ্ধ ইয়াত হৈছিলে, এইখন পাহাৰত হৈছিলে। এই ইয়াত তো গাইজ পুৰা তলৰ পৰা ওপৰলৈ উঠি আহিলোঁ। এতিয়াও পোৱাগৈ নাই, আৰু 4টামান ষ্টেপ আছে, আৰু ওপৰলৈ যাব লাগিব। হেমন্ত দাক পুৰা জোৰ দি উঠালোঁ। উঠাই কিনে মোৰ অৱস্থা বেয়া যথেষ্ট। তো কি হ'ল, কি কৰিছা মানে এইটো? তো ওপৰ পৰা লোকেশ্যনটো কি ধুনীয়া লাগিছে, বঢ়িয়া লাগিছে। এই দূৰত একদম এখন পথাৰ কিবা টাইপৰ আছে, মজা লাগিছে মানে ওপৰ পৰা দৃশ্যবোৰ। আৰু ইয়াৰ বিষয়ে কিবা অলপ কৈ দিয়ক। আমাৰ প্ৰবাদ আছে নুমলীগড়, ইয়াতে দেওপাহাৰ বুলি কয় এইটো। আৰু ইয়াতে এটা পৌৰাণিক আখ্যান অনুসৰি ইয়াতে ভীম আৰু জৰাখণ্ডৰ যুদ্ধ হৈছিলে বুলি মানে প্ৰবাদ এটা আছে। কৃষ্ণও ইয়ালৈ আহিছিলে বুলি কয়। আৰু ইয়াত শিৱ উপাসনা কৰা হয়, সেইকাৰণেতো শিৱ মন্দিৰ বুলি কৈছে। এইবিলাক মন্দিৰৰ টুকুৰাবিলাক। আচ্ছা, এইবোৰ পুৰণা ন? মানে আগৰ যোনটো খনন কাৰ্য কৰোঁতে এইখিনি টুকুৰা পাইছিলে। আচ্ছা আচ্ছা, ছবিবিলাক অংকন আছে। ইয়াত আছে এইবোৰ ন? তো গাইজ চাওক, এইবোৰ চব খনন কাৰ্য কৰোঁতে পোৱা হয় এইবোৰ। এয়া কি ধুনীয়াকৈ এইটো মূৰ্তি বনাই থৈছে। তো আগৰ দিনত একচুৱেলি চাবলৈ গ'লে কিমান মানে উন্নত মানৰ মানে হেৰি আছিলে হয় নাই, শিল্পকলা আছিলে মানে কিমান উন্নত মান। এয়াই নেকি মন্দিৰৰ ওপৰত নুঠিব? হে প্ৰভু, ইয়াতে আছিলে মানে মন্দিৰটো ন? কৃষ্ণ আহিব। তো গাইজ আহিলে আহিব নুমলীগড়, যদি কেতিয়াবা আহে তেনেহ'লে বাবা থান, পুৰণা বাবা থান যোনটো, তালৈ আহিব। নতুনটোতো বাৰু আহিব, নাহিব নকওঁ। নতুনটোত মন্দিৰ চন্দিৰ পূজা চব আছে, কিন্তু পুৰণাটো এইটো। ইয়াতো পূজা হৈছিলে মানে আগতে। এতিয়া মানে তাত নতুনকৈ বনাই দিয়াৰ কাৰণে তালৈ হেৰি হৈ গ'ল। আচ্ছা আচ্ছা, তো আগতে ইয়াতে হৈছিলে বুলি কৈছে। আৰু সেইটো বনোৱা কিমান দিন হ'ল? সেইটো হ'ল আমি মানে সেইটো মোৰ জন্মৰ আগতে। আচ্ছা আচ্ছা, তাৰ বহুত আগৰ পৰাই আছে মানে। আৰু এইটো বহুত ধুনীয়া বস্তু এটা দেখিছোঁ ইয়াত। এইবোৰ নৃত্য
এইটো বান্দৰ নেকি? এইটো এই মন্দিৰ কিবা কিবা নৃত্য নহয় তলত কিবা এটা আছে এইটো সিংহ সিংহ ওপৰত এজনী কাৰোবাক আকৃতি বনাই থৈছে আৰু এইফালেও এটা আছে মাজত এইটো কিবা এটা বনাই থৈছে আচ্ছা এয়া লক্ষী বিষ্ণু ৱাও এই যিমানবোৰ শিল পাথৰ বা শিলবোৰ দেখিছে বা পাথৰবোৰ দেখিছে এইবোৰ খনন কাৰ্য ইয়াতে কৰিছিলে এইডোখৰ জেগাতে কৰিছিলে আৰু তেতিয়া পাইছিলে মানে এইবোৰ আৰু এতিয়া বৰ্তমান এইটো অৱস্থাত আছে তো ইয়াৰ ইমানে তো মানে আমি নাম ক'ত যাম আমি এতিয়া 8 নামঘৰ যামগৈ তাৰ কাৰণে লৈছা নহয় আমাৰ বৰতীয়া এটা দিবলৈ আছে সকাম আছে আচ্ছা আচ্ছা তো সকামৰ কাৰণে দিবাকৰে আপেল ফল মূল লৈছে আমাৰ ইয়াত 140 টকা কিলো ডালিম হা আৰু কমলা আচ্ছা কমলা 80 কিলো নে ডজন আচ্ছা কিলো 80 টকা কিলো দাম মলিগড় ৰিফাইনেৰী গেট এয়া আমি ক্ৰছ কৰিছোঁ বৰ্তমান আৰু আমি এতিয়া এইটো ৰাস্তাত গৈ থাকিলে ক'ত পামগৈ গোলাঘাট টাউন পামগৈ গোলাঘাট টাউন আমি নেপাওঁগৈ চাগে ন পাৰ হৈ যাব লাগিব আচ্ছা আমি গোলাঘাট টাউন পাৰ হৈ কিনে যাব লাগিব আমি গৈ আছোঁ বৰ্তমান আঠখেলীয়া নামঘৰ চাই লওঁ তো গাইজ আমি পাই গ'লো সেই গোলাঘাট টাউন এয়া মই ফৰকাটিং বেলেগ ডিষ্ট্ৰিক্ট হয় বুলি ভাবিছিলোঁ তো কিন্তু আমি কি হ'ল গোলাঘাটতে আছে ফৰকাটিং মানে আমি এতিয়া বৰ্তমান আছোঁ ফৰকাটিঙৰ ধুনীয়া ধাননিখনকে চাওক আৰু বেলেগনো কি দেখাম আপোনালোকক চাওক দেওপানী দুৰ্গা মন্দিৰ অসমৰ সম্পদবোৰ এইবোৰ চব আঁকা আছে মানে ইয়াত আঠখেলীয়া নামঘৰ আঁকা আছে শংকৰদেৱৰ শিৱদৌল নেগেটিং তাৰপিছত মানে আৰু ইটো চাইডেও আছিলে কিবা কিবি সেইবোৰ দেখাব নোৱাৰিলোঁ ঐ তই ছোৱালী লগ পাইছ হয় নাই হে মিছা ঘূৰি দিলে চাই আকৌ এই ছোৱালীকে লগ পাইছে তো গাইজ এয়া আমি বৰ্তমান আছোঁ এইডোখৰ কি বুলি কয় 10 মাইল হুটি 10 মাইল হুটিত আছোঁ আৰু মই এতিয়া বৰ্তমান ড্ৰাইভাৰ আৰু কি হ'ল এতিয়া গোলাঘাটৰ অকণমান ড্ৰাইভাৰ অকণমান এক্সপিৰিয়েঞ্চটো লৈছে বহুত দিন গাড়ী চলোৱা নাই কাৰণে চলাই চাইছোঁ মানে নহ'লে বিদ্যাটো পাহৰি যাম যে আৰু পিছলে এই চুপেকা জপিয়ালো আৰু এৰোপ্লেন চলাব দিয়া হ'ব আৰু আমি এতিয়া গৈ আছোঁ আঠখেলীয়া নামঘৰ পোৱাগৈ নাই তো মানে কি হ'ল এই আমাৰ দিবাকৰ জেঠাইকৰ ঘৰত গ'লোঁ তো তাৰপিছত তাৰপৰা ওলাই আহি আছোঁ সেইখিনি দেখুৱাই থকা নহ'ল গোপৰটো মানে চাৰ্জত লগাই থৈ গৈছিলে এইফালে যাম ন অ'কে আমি এতিয়া লেফ্টত যাম আৰু মই ধৰিছোঁ দিয়া আৰু এইফালে আমাৰ দিবাকৰ অকণমান বহুত গাড়ী চলালে অকণমান ৰেষ্ট লৈছোঁ ৰেষ্ট দিছোঁ মানে আৰু এইফালে হেমন্ত দা নমস্কাৰ কিবা ক'ব নেকি ভাল লাগিছে আজি জাৰ্ণিটোত ভাল লাগিছে সকলোলৈকে ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ বাকী এতিয়া নাচিব লাগিব বুলি কৈছোঁ অলপ দেৰি পিছত নচা হ'ব মানে এয়া শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ কৃষ্ণ প্ৰভু সোমাই 0.5 কিলোমিটাৰ বাট যাম আৰু তাৰপিছত পামগৈ আৰু টিপকৈ চকুকেইটা মুনক আৰু চিধা ঠিককৈ ওলাই দিছোঁ গাইজ ফাইনেলি পাই গ'লো সেই আঠখেলীয়া নামঘৰ এয়া আঠখেলীয়া নামঘৰ চাকি এইটো 10 টকা 3টা এইটো 5 টকা আচ্ছা এইটো 10 টকা 3টা এইটো 5 টকাত আচ্ছা ঠিক আছে দিয়ক আৰু এয়া হৈ গ'ল বন্তি জ্বলোৱা গৃহ ইয়াত লিখা আছে বন্তি জ্বলোৱা গৃহ এইটো আৰু আপোনালোকৰ সন্মুখত এয়া আঠখেলীয়া নামঘৰ আঠখেলীয়া বৰনামঘৰ ৱাও সঁচাকৈ বৰনামঘৰ দেই অতীজৰ 8 ঘৰ মানুহ হোলাল কৰি বুঢ়া কৰি বচা কৰি নাঙল কৰি বামুণ কৰি কছাৰী কৰি লোক হ'লে এই 8 খেল এতিয়া মানুহ বেছি হ'ল আগে 8 ঘৰ মানুহে আছিলে যেতিয়া হেৰি হয় তাৰপিছতে পৰ্যায়ক্ৰমে এইখিনি পাইছোঁ ঘৰ এতিয়া আমাৰ ঐতিহ্যৰ নীতি নিয়মবিলাক মাহেকীয়া একদিন কমিব নোৱাৰিব নামঘৰত যিমানবোৰ আছে মানুহ অকল এটা জাতি নহয় 4 জাতি আছে
মাহেক পালন কৰিব লাগিব আৰু গোসাঁয়েও মাহেক পালন কৰিব লাগিব মহন্তক আমি 11 দিনত খেদিবলৈ নিদিওঁ মহন্ত শুদ্ধ নহয় মহন্ত মানুহ শুদ্ধ গোটেই শুদ্ধ যেতিয়া তেওঁ মাহেক খেদিব লাগিব গোস্বামী হ'লে 11 দিন তো গাইজ এনেকৈ ককাজনে ক'লে আঠখেলীয়া নামঘৰৰ বিষয়ে আৰু এয়া আঠখেলীয়া নামঘৰৰ ভিতৰৰ ভাগ গাইজ কি হ'ল আঠখেলীয়া নামঘৰ চালোঁ আৰু দেখালোঁ আপোনালোকক কেলেকি ভালকৈ আপোনালোকৰ কোৱালিটি ইমান ভাল নাহিব পাৰে কেলেকি সময়টো যিহেতু বহুতখিনি দেৰি হৈ গ'ল আমাৰ পলম হৈ গ'ল পাহৰি মানে 4:30 বাজি গ'ল আৰু এতিয়া অলমষ্ট মানে আন্ধাৰে হৈ গ'ল তো যিখিনি বাৰু দেখুৱালোঁ আপোনালোকক আজিৰ ভিডিঅ'টো ইমানখিনিয়ে এতিয়া আকৌ যাওঁ আমি হেমন্ত দাৰ ঘৰলৈ আৰু আজিও হেমন্ত দাকে আমন দিব লাগিব আৰু হেমন্ত দা বেয়া নাপাব আৰু দেই তো বহুত ধন্যবাদ হেমন্ত দা আৰু এইফালে আমাৰ দিবাকৰ কেলেকি এওঁলোকৰ কাৰণে আমাৰ এইকণ সুবিধা আঠখেলীয়া নামঘৰ আজি দেখিলোঁ যিহেতু প্ৰথমবাৰ ইয়ালৈ আহিছোঁ আৰু ইয়াৰ আহি কিনে ককাজনক সুধি কিনে বহুতখিনি নজনা কথাও জানিলোঁ আপোনালোককো দেখুৱালোঁ বাকী ইমানে আজিৰ ভিডিঅ'টো আৰু যদি ইমানখিনিতে শেষ কৰিছোঁ যদি চাই ভাল পালে এটা লাইক মাৰিব নতুনকৈ যদি মোৰ চেনেললৈ আহিছে চেহেৰাটো যদি নতুনকৈ দেখি আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বাকী লগ পাম অন্য আকৌ এটা নতুন যাত্ৰাত তো আজিলৈ ইমানে চ' বাই বাই কিপ স্মাইলিং এণ্ড কিপ ট্ৰেভেলিং গাইজ বাই 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 হেমন্ত অ'কে